Hi guys, welcome back to my channel. This first time মই ব্লগ বনাব আহিছো আপোনালোকে যেন মোক মৰম দিয়ে আৰু মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিব নাপাহৰিব আজি দিনটো বৰিং হৈ আছো ভাবিছো কি বাহিৰটো ওলাব পৰা নাই অলপ মুখতে কিবা লগাও বুলি ভাবিছো আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব এয়া আমি এটা কাঁচৰ বাটি লৈছো ইয়াত এচামুচ বেসন লৈছো এয়া আমি শুকানকে মানে মচুৰ দাইল পিচি থৈছিলো তাৰ এচামুচ লৈছো এয়া হৈছে ৰ'জ ৱাটাৰ মানে হৈছে গোলাপ জল এচামুচ দিলো চামুচ দিলো এয়া মৌজুল এচামুচ লৈছো আমি মৌজুল স্কিনৰ কাৰণে বহুত সেইটো লগাইছো এইখিনি মিশ্ৰণ আমি ধুনীয়াকৈ মিক্স কৰিলো স্কিনৰ বাবে বহুত উপকাৰী তাৰপৰা এই বেণ্ডাল আপোনালোকে মাৰি ল'ব যাতে সৰু সৰু চুলিবিলাক ওলাই নাহে মুখখন অলপ ধুই ল'ব আপোনালোকে কিবা যদি লেতেৰা আছে গুচি যাব মই মুখত গোটেই মিশ্ৰণটো ধুনীয়াকৈ লগাই ল'লোঁ চাওক কি ধুনীয়াকৈ লগাই লৈছোঁ আপোনালোকে এতিয়া আপোনালোকে 10-15 মিনিটমান থাকিব তাৰপিছত ঠাণ্ডা পানীৰে ধুই দিব মুখটো অলপ টাইম বেছি আছে লগালে অলপ লাহে লাহে মুচিব আপোনালোকে অলপ হ'লেও মানে স্কিনটো গ্লো উঠিছে অলপ ক্ৰীমটো লগাব আজি ভিডিঅ'টো এইখিনি আকৌ নতুন ভিডিঅ' আপোনালোকক এই চেনেলটোতে লগ পাম